বেলেগৰ জীৱনবোৰ চাওকচোন আৰু আমাৰ জীৱনবোৰ চাওক। আমি খালি চাব জানো আৰু কষ্ট কৰিব লাগে। বেলেগে বহি বহি খাব আৰু আমি জতাই দিব লাগে। বেলেগক দিওঁ ধুনীয়া মাংস হেতি আৰু আমি খাওঁ সুদা ভাত। যি কি নহওক এতিয়া বজিলে 8:30 আৰু ভাবিলোঁ কি হ'ল, মোৰ স্কুটিখন বেটেৰী খতম হৈ গ'ল, সেইবাবে আহিলোঁ বেটেৰী চেঞ্জ কৰিবৰ কাৰণে। আৰু বেটেৰী চেঞ্জ কৰিব আহোঁতে ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ। আৰু এইফালে দেখিছে স্ক্ৰীন কৰিছোঁ, স্ক্ৰীন কৰাৰ পিছত প্ৰচেছ হ'ব। এইফালে হৈ গৈছে অলৰেডি। এইফালে আকৌ বেটেৰীটো উলিয়াই মেলি মানে কি হ'ল, লগাই দিলোঁ। অলপ দিগদাৰ হৈ মানে আপোনালোকক দেখাবলৈ অকলে মানুহ বহুত আছে আৰু লাজো লাগিছে মানে। তাৰপিছত লগাই মেলি মই আকৌ আহিলোঁ 10টা বজাত ডিউটি। এইফালে এইটো N ব্লক হয়, মই যাম এতিয়া M ব্লকত আহি এইফালে একদম লিফত সোমাই গ'লোঁ। ৰাতি 10টা বজাত আহি প্ৰথমটো ডেলিভাৰী। 10টা বজাৰ পৰা আছোঁ 12টা বজালৈকে আৰু ডেলিভাৰী দি মেলি আহি গ'লোঁ। আহি মেলি তাৰমানে আজি খুব বেছি পাৰিম নেকি 4টা 2 ঘণ্টাত। আশা কৰিছোঁ 4টা পাম না নেপাম নাজানো, কিন্তু কি হয় চাওঁ। লগ পাম আকৌ অন্য এটা ভিডিঅ'।